दारिमिन फालांगि बिफान बीटीसी आरो गरेसर एनआरडीएस नि बानजायनायाव फालांगियारिफोरनि रां थिसनगिरिफोरनि जथुमा खुंफुंदों। दिनै सानसेनि हाबाफारि लानानै गरेसर नोगोराव थानाय कलागुरु विष्णुराभा भवनाव सानसेनि हाबाफारि लानानै गरेसराव फालांगियारि रां थिसनगिरिफोरनि जथुमाखौ गरेसर नोगोरनि फालांगिरिफोरखौ लानानै मेहेरगोनाङै खुंफुङो। मख'नो गोनांदि दिनैनि दारिमिन फालांगिरि बिफान बीटीसी आरो गरेसर एनआरडीएस नि बानजायनायाव फालांगियारि आरो रां थिसनगिरिफोरनि हाबाफारिखौ सामलायो गरेसर एनआरडीएस नि एमडी देरहासार नार्जारिया। आरो बे जथुमाखौ बेखेवनानै होयो तामुलपुर जिल्लानि जिल्ला बेंगिरि पंकज चक्रवर्तीया। बे हाबाफारियाव दारिमिन आरो फालांगि बिफाननि मावफुं सोद्रोमा सजल कुमार सिंह बिथाङा गाहाय आलासि महरै बाहागो लानानै बिटिआरनि दारिमिन बिथिङाव खामानि मावनायनि सायाव गुवारै फोरमायथिनानै होयो। बिनि अनगायैबो बे हाबाफारियाव बाहागो लायो बिटिआरनि दारिमिन आरो फालांगि बिफाननि नेहाथारि ज्योतिर्मय एक्टिव आरो 30 नं गरेसर बियाबनि एमसीएलए पवित्र कुमार बर'जों लोगोसे गरेसर नोगोरनि गोबां फालांगिरि बिथांमोनहा। মানে মই ভাবো যে আজি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যি এণ্টাৰপ্ৰেনাৰ মিট আৰু ডিআইচিয়ে যে লোনবিলাক দিয়ে বেংকৰ লগত এটা বহুত এটা ডিফাৰেন্স হৈ থাকে। ৰাইজে মানে বেংকত গৈ এপিনে অফিচত গৈ ৰাইজ আৰু ডিআইচি লোনবিলাকত এপ্লাইয়ে নকৰে। তাৰ কাৰণে মই ভাবিছোঁ যে এইটো একচুৱেলি সজাগতা সভাৰ নিচিনা গোটেই 40টা সমষ্টিত কৰি ৰাইজৰ লগত অলপ ইজি কৰি পেলাই প্ৰচেছবিলাক যাতে ৰাইজক আমি আগুৱাই লৈ যাব পাৰোঁ ব্যৱসায় সমিতিক। আৰু আমাৰ ইয়াত ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত বহুত লেণ্ড পৰি আছে। মোৰ যেনেকৈ এইটো তামুলপুৰ ডিষ্ট্ৰিক্টতে মোৰ 30 বিঘা লেণ্ড আছে, ইয়াত একদম খালী হৈ আছে। তো মই এইকাৰণে লাগি আছোঁ যে আমি ইনভেষ্টৰবিলাক আনি যোনে যি কৰে এতিয়া সৰু সৰু ব্যৱসায় সৰু সৰু ইণ্ডাষ্ট্ৰী কৰিলেও আমি এই লেণ্ডখিনি লিজত দি দিওঁ যাতে মানুহখিনি বিজনেছটো কৰিব পাৰে, ইণ্ডাষ্ট্ৰীটো ছাকচেছ কৰিব পাৰে। তাৰ কাৰণে কাম কৰিবলৈ আমি লাগি আছোঁ। আৰু মই ভাবোঁ যি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে দেখা পাইছে অলপ দিন এডভান্টেজ অসম গোটেই অসমত নহয় গোটেই ভাৰতবৰ্ষত নহয় গোটেই বিশ্বত এইটো আমাৰ ৰাইজৰ চকু আছিল আৰু এইটো 100% ছাকচেছ হ'ব। আৰু আমাৰ বিটিআৰৰ চিফ মহোদয়ৰ নেতৃত্বত যি কাম হৈছে এইটো 100% কাম হৈ আছে। আৰু মই ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টটোক বহুত আগুৱাই লৈ যাম। ফাৰ্ষ্ট কাম হৈছে আমি ৰাইজৰ লগত ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ এটা ভাল ৰিলেশ্যন আমি বনাব লাগিব, ইজি প্ৰচেছ বনাব লাগিব। কাৰণ আমাৰ ব্যৱসায়ী বা ইণ্ডাষ্ট্ৰিয়েলৰ লগত ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ বহুত গেপ হৈ আছে। মই ইণ্ডাষ্ট্ৰী EM হৈ ফাৰ্ষ্ট ফিল কৰিছোঁ যে আমাৰ মাজত বহুত এটা গেপ আছে। এই গেপখিনি আমি ফিল আপ কৰিবলৈ আমি এতিয়া উঠিপতি লাগিছোঁ। মানে একচুৱেলি কি হ'ল যে আপুনি যেতিয়া আমাৰ তাত আগুৱাই আহিব লাগিব, মানুহখিনি আমাৰ তাত আহিলে মানে মানুহখিনি এনেকুৱা হয় অফিচত গ'লে আপোনালোকেও জানে যে আজি এটা ফাইল 4টা 5টা 6টা আমাৰ যিটো ফাইলবিলাক টেবিল হৈ আহিব লাগে। তো এই টেবিলটো হওঁতে মানুহখিনিৰ ধৈৰ্য নাথাকে। তো যেতিয়া ধৈৰ্য নাথাকে মানুহখিনি খবৰে নকৰে, তাৰ কাৰণে এই গেপ এটা হৈ আছে। এই গেপখিনি মই ফুলফিল কৰিম আৰু যি সৰু সৰু ব্যৱসায়ী আছে ইহঁতক 100% আমি ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি সহায় কৰিম। একচুৱেলি ইণ্ডাষ্ট্ৰী আগত প্ৰচাৰো কৰা নাই, বিটিচি ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টে আগত প্ৰচাৰো হোৱা নাই। এতিয়া আমি প্ৰচাৰো কৰিম আৰু সহায় সহযোগিতা কৰাটো একদম খাটাং। আৰু আপুনিও যেহেতু ইয়াত আমাৰ সাংবাদিক ভাইসকল আছে আপোনালোকে সদায় চকু ৰাখিব, আমাৰ লগত টাচত থাকিব। আৰু যদি কোনোবা এনেকুৱা আছে যে ইণ্ডাষ্ট্ৰী কৰিব লেণ্ড লাগে, ইণ্ডাষ্ট্ৰী কৰিব ফাইনেন্সিয়েলভাৱে হেল্প লাগে, আপোনালোকে মোৰ লগত যোগাযোগ কৰাই দিব। মই 100% মানুহখিনিক আমাৰ টাৰ্গেটেই হৈছে যে ৰাইজক আমি কাম দিব লাগে, কৰ্ম দিব লাগে। আজি আমাৰ ল'ৰা ছোৱালী ইমান বাহিৰত আছে। মই যে ক'লোঁ মোৰ ভাষণত যে মেংগালোৰত মই গৈছোঁ, তাত এটা ইণ্ডাষ্ট্ৰী প্লেট বনোৱা ইণ্ডাষ্ট্ৰী, তাত আমাৰ তামোলৰ বাকলিৰে বনায়। তাত মই চালোঁ আমাৰ PTATৰ ল'ৰা 500 মান তাত কাম কৰি আছে। তো মোৰ সেইটোৱে এটা টাৰ্গেট আছে যে 5টা ডিষ্ট্ৰিক্টত যদি 5টা ইণ্ডাষ্ট্ৰী আমি এনেকুৱা বহাব পাৰোঁ ডাঙৰ ডাঙৰকৈ, কমচে কম 200 ল'ৰা যদি তাত কাম কৰি দিয়ে আমাৰ মানুহ বাহিৰত যাব নালাগে। এইটোৱে আমাৰ লক্ষ্য উদ্দেশ্য। আৰু আপোনালোকেও জানে বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা নীতি আদৰ্শ আছে যে বিটিআৰক
যে বহুত আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰিছে, শিক্ষাৰ ক্ষেত্ৰতো কাম কৰিছে। সেইকাৰণে আমাৰ এটাই সদায় টাৰ্গেট আছে যে আমি ৰাইজক সহায় কৰিম। আৰু যেহেতু মই BTRৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ EM হৈছোঁ, অনলি 3 মাহ ৰানিং। তো মোৰ এটা টাৰ্গেট আছে, বেছি টাইম নাই, কিন্তু এপ্ৰিল মাহৰ ভিতৰত কামখিনি মই ফুলফিল কৰিম। আজি আমাৰ গড়েশ্বৰৰ পৰিষদীয় সমষ্টিৰ NRDS যিটো ফালৰ পৰা অনুষ্ঠানৰ ফালৰ পৰা আৰু ব্যৱসায়ী সন্থাৰ উদ্যোগত আজি আমাৰ এণ্টাৰপ্ৰিনাৰশ্বিপৰ যিখিনি সুবিধা ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যি সুবিধা আৰু বেংকৰ পৰা লোন লৈ কেনেকৈ আমি যিকোনো কাম কৰিব পাৰোঁ, ইয়াৰ সজাগতাৰ এটা এৱাৰনেছ প্ৰগ্ৰাম লোৱা হৈছে। মই প্ৰথমতে মাননীয় আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টে EM ডাঙৰীয়াই মোৰ গড়েশ্বৰ সমষ্টিত আহি তেখেতে ইণ্ডাষ্ট্ৰিৰ দায়িত্বত আছে হিচাপে আজিৰ এই সভাখনত উপস্থিত থকাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু NRDS আৰু ব্যৱসায় সন্থাৰ উদ্যোক্তাসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু এই সুযোগটো ৰিলেশ্যনশ্বিপ সেইটো যে বজাই ৰখাৰ কাৰণে চিন্তা কৰিলে, এইটো কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু BTR এৰিয়াত যি উদ্যোগৰ ক্ষেত্ৰত যি পদক্ষেপৰ ক্ষেত্ৰত যিখিনি অলপ এডভান্টেজৰ ক্ষেত্ৰত বৰ্তমান অলপ জাগি উঠাৰ দৰে দেখা পাইছোঁ। যিহেতু আগৰ চৰকাৰবিলাকত যিটো সেইটো সুবিধাটো নাছিলে, এইবাৰ শ্ৰী মহোদয়ে ইছ্যুৰ কথা বা ডিপাৰ্টমেণ্টৰ কথা ইয়াৰ মানে বহুত কথা ভাবিব লগাত কিছু আৰু কাম কৰিব লগা আছে হিচাপে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত এইবাৰ গুৰুত্ব দিছে। আৰু তেখেতে যিখিনি কৰিবলৈ লৈছে MOU চাইনো কৰিছে তেখেতে, এই মানে ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত ষ্টেট লেভেলৰ যিখিনি বা চেণ্ট্ৰেল লেভেলৰ যিখিনি, এই হিচাপে মই আদৰিছোঁ। আৰু সেই হিচাপে সঁচাসঁচিভাৱে প্ৰথমতে মই এটা সুযোগ পোৱাৰ দৰে পালোঁ। সজল সিঙা ডাঙৰীয়া যিহেতু EMত আছে মোৰ বন্ধু, তেখেতে EM নতুনকৈ পালে হিচাপে আমি কাম কৰিব পাৰিম। আমাৰ ইয়াত ইটা বেটা বুলি কথা নহয়, বিভিন্ন সৰু সুৰা যিখিনি আছে ডিপাৰ্টমেণ্টেলি দিয়া নাই যদিও মানে ডিপাৰ্টমেণ্টেলি ডাঙৰ কাম কৰা নাই যদিও মই এইটোৱে ক'ব খুজিছোঁ যে সৰু সুৰা যিখিনি ব্যৱসায় যেতিয়া অঞ্চাই বিতাংগী নামৰ ফ্লেগশ্বিপ স্কিম তৈয়াৰ কৰি শ্ৰদ্ধাৰ BTR শ্ৰী মহোদয়ে যি সহায় কৰিলে, এইটো ধন্য মানিব লাগিব। যিহেতু প্ৰত্যেকটা সমষ্টিত 600 মানে ব্যৱসায়ীসকলে এই সুবিধাটো 5,000 টকা হও পাবলৈ সক্ষম হৈছে। সেইটো কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰ বাহিৰে যিখিনি আমি এজন প্ৰতিনিধি হিচাপে ইয়াত যদি কাৰোবাৰ যদি কিবা ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত বা DIC লোনৰ ক্ষেত্ৰত মই MCL হিচাপে কিবা যদি কৰণীয় কাম আছে, ইয়াৰ ক্ষেত্ৰত মই ফিজিকেলি হওক আৰু যিকোনো অফিচিয়েলি ক্ষেত্ৰই হওক মই সহায় কৰিম বুলি কথা দিছোঁ। আৰু বিচাৰিলে নিশ্চয় মই মানে আগুৱাই ল'ম, মই এইটোৱেই কথা জনাইছোঁ। আৰু আমাৰ এৰিয়াত যিহেতু মানে লাকিলি নমুনা স্বৰূপ হিচাপেও ইণ্ডাষ্ট্ৰিৰ নামত বেলেগ সমষ্টিৰ আছে নাই নাজানো, মোৰ সমষ্টিত 30 বিঘা মাটিৰ টেপাৰগাঁও BCTCৰ আণ্ডাৰত আছে। আৰু তাৰ মানে কিছু সৰু সুৰা ক্ষুদ্ৰ ব্যৱসায়ী বৰ্তমান সুযোগ পালে, আপোনালোকে গ'লে গম পাব তাতে ইণ্ডাষ্ট্ৰিৰ কাম চলি আছে। আৰু তাৰে আশে পাশে ইটা বিটা দুটা আছে। সেই হিচাপে মই আজিৰ গড়েশ্বৰৰ ব্যৱসায়ীসকলে যদি এনেকুৱা সুবিধাটো যদি বিচাৰে, চিবলৈকে হওক EMলৈকে হওক বা ক'তবালৈকে হওক, মই সদায় আপোনালোকক সহায় কৰাৰ কাৰণে আছোঁ। এইখিনি কৈ মই মোৰ ক'ব লগা সামৰিছোঁ।